বন্ধুসকল আমি দিৰাঙৰ মনেষ্ট্ৰীত পাইছোঁ। এই মনেষ্ট্ৰীত আমি থাকিবলৈ থিৰাং কৰিছোঁ। এতিয়া আমি যাম মনেষ্ট্ৰীত এয়া ৰেট কেনেকৈ ৰুমৰ তেওঁলোকক সোধোঁ। যদি আমি পাওঁ ৰুম তেতিয়াহ'লে আমি ইয়াতে থাকিম। এই আমি মনেষ্ট্ৰী আহি ভিতৰতে আছোঁ। আমি এতিয়া আহিলোঁ, বুকিং কৰিলোঁ হোটেল ৰুম বুকিং কৰিলোঁ। বুকিং কৰাৰ পিছত আমি ওৰাঙৰ পৰা আমি ৰসগোল্লা আনিছিলোঁ। এই আমাৰ যোনটোৱে লৈ আহিছিলে, যোনটোৱে ভাল কাম কৰিলে। আমি ভোকতে আছিলোঁ। এতিয়া আকৌ ইয়াৰ পৰা আমি ওলাই যাব লাগিব হেৰিলৈ, বজাৰলৈ। আমি দেৰিকৈ যাম। কি পাওঁ, ভাত পাওঁ, ৰুটি পাওঁ, কি পাম। কিন্তু আমি এতিয়া এই ৰসগোল্লা আৰু চাহ খাম। এতিয়া এই যোনটোৱে ৰিভিউ খাই আছে, এটা আপোনালোকে যদি আহে কেতিয়াবা আপোনাৰ অৰুণাচল পালে, আপোনালোকে ওৰাঙৰ ৰসগোল্লা খাব। আপোনালোকে ইমানেই সুন্দৰ ৰসগোল্লা, আপুনি মুখত দিয়াৰ লগে লগে গলিয়ে যায় আপোনাৰ ওৰাঙৰ ৰসগোল্লা। এতিয়া আমি এডোখৰ ভাতটো খাইছোঁ। মোৰ এনেই চুগাৰ নাই যদিও আমি কমকৈ খাওঁ। যে দুটা দিনা খালোঁৱে, সেইকাৰণে শেষত আৰু এধাৰে খাইছোঁ। আৰু এতিয়া আমাৰ টিম টাঙৰ অন্যতম সদস্য আমাৰ টিম মেনেজাৰৰ ৱাইফ, মোৰ বোৱাৰী, তেওঁ আজি বাৰ্থডে তেওঁ আপোনাৰ স্পেচিয়েলি কেক লৈ আহিছে। দিনটোৱে তেনেকৈ ওৰাঙৰ পৰা আপোনাৰ ৰসগোল্লা আনিছিলে, আমাৰ বোৱাৰীয়ে কেক লৈ আহিছে, কেক কাটিব বাৰ্থডে। আপোনালোকেও ইয়াৰ উপভোগ কৰিব আৰু ফটো চাই পেলাই। সোধা নাছিলোঁ, কিন্তু মই ইউটিউবৰ এটা ভিডিঅ' চাইছিলোঁ। তাত দেখিছিলোঁ যে ইয়াত এটা মনেষ্ট্ৰী আছে, খুব ধুনীয়া মনেষ্ট্ৰী, আৰু তাৰ লগতে এখন হোটেল আছে। গতিকে আমি দিৰাং পোৱাৰ পাছতেই ইজন সিজনক সুধি আহি পেলাই মনেষ্ট্ৰীলৈ আহিলোঁ। আৰু মনেষ্ট্ৰীত আহি আমি যে খবৰ কৰিলোঁ, সঁচাকৈ ইয়াত ৰুম আছে বুলি ক'লে, আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া যে আমি ইয়াতে থাকিম বুলি সিদ্ধান্ত ল'লোঁ। গেষ্ট হাউচত আছোঁ, তাৰ নাম TDL গেষ্ট হাউচ। এইটো দিৰাং যিটো মনেষ্ট্ৰীৰ লগতে এই গেষ্ট হাউচটো, এইটো দেখিবলৈ খুব ধুনীয়া। কোনো 5 ষ্টাৰ 10 ষ্টাৰ হোটেলৰ লগত কম্পেয়াৰ নহয়। ইয়াৰ যিটো এম্বিয়েঞ্চ, ইয়াৰ যিটো পৰিৱেশ, এইটো এটা অনন্য। কোনোবা যদি আহে তেওঁ তেতিয়াহে অনুভৱ কৰিব পাৰিব ইয়াৰ পৰিৱেশটো কেনেকুৱা। আৰু বাকী ইয়াত থকা খোৱা এইবিলাক বৰ বেছি দাম নহয়, নৰ্মেল ৰেট। প্লেইন ৰাইচ যদি খায় 70 টকা, ৰুটি খালে পাৰ পিচ 15 ৰুপিজ। নৰ্মেল ৰেটবিলাক নৰ্মেল। বাকী মিল্ক টি, ব্লেক টি, মিল্ক কফি, লেমন টি, বাটাৰ টি, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলো সুবিধা আছে। আৰু ইয়াত বেছি ভাল লাগিছে। ইয়াৰ মানে প্ৰাকৃতিক যিটো এটা সৌন্দৰ্য, সেইটো সৌন্দৰ্য দেখি মানে বুজাব নোৱাৰা এটা অনুভৱ, মানে সেইটো এটা। এখন সৰু নগৰ আৰু দিৰাঙৰ মেইন মাৰ্কেট বুলি কয়। ইয়াতে আমি এনেই টহলি আছোঁ, চাইছোঁ। জোতা, চেণ্ডেল, জেকেট, ইটো সিটো, পকৰি, ফুলৰি, বিভিন্ন বস্তু আছে। কিন্তু বহুত আকৰ্ষণীয় বস্তু বহুতখিনি মই দেখিছোঁ। হেৰি আছে, পেহেল আছে। কিমান কৈছে এইটো? আমাৰ পাপুৱে ম'ম' বিচাৰি গোটেই টাউনখন ধৰিলে, কিন্তু ম'ম' এখনকে নাপালে। ফাইনেলি আমি পকৰিটো ধৰিছোঁ, কিন্তু আমাৰ হেৰিয়ে বোলে বিশ্বাস কৰা নাই, বোলে ভাবো বেলেগ কিবা খাওঁ বুলি ভাবিছে। চেনিটাইজাৰ মাৰি ল'ব গৈছে খাই কাৰণে একো খোৱা খোৱা হৈছে। দিলা নি চকলেট?
সৰু চহৰখনত আমি উধৰ পৰা মুধলৈকে ফুৰিলোঁ, ফুৰি বেয়া লগা নাই, ভালেই লাগিছে। তাৰমানে যিখিনি বস্তু লাগে সকলো বস্তুৱে আছে, কিন্তু থকা নহয়। আমাৰ এনেকুৱাই হেৰি আপোনাৰ নতুনকৈ ফল এটাও ল'লে 20 টকা দি, এই কি পাৰ্চি পাম ন? পাৰ্চি পাম। এইটো আমি তাত কাটি খাম হেৰিত লজত গৈ পেলাই কেনেকুৱা লাগে পাৰ্চন কৰি। এতিয়া আমি নকৰোঁ বাৰু, হয় নাই? তাৰপিছত যদি ভাল লাগে তেতিয়া আমি সৰহকৈ লৈ যাম আৰু সেইটোৰ কাৰণে আমি এটা লৈছোঁ। আপোনালোকেও ঠিক তেনেকৈ যদি আহে, যিকোনো বস্তু একেচে লৈ ল'ব, যদি ভাল হয় তেতিয়াই আপোনালোকে ল'ব। এই চহৰখনত বজাৰখনৰ উপৰিও যদি কেছ পইচা আমাৰ দৰকাৰ হয়, প্ৰয়োজন হয়, তেতিয়াহ'লে আমি আমাৰ ওচৰতে এই চহৰখনতে আপোনাৰ আছে, আপোনাৰ ATM আছে, SBI দেখিছে আপোনালোকে। এতিয়াও আপোনালোকে পইচাও উইথড্ৰ কৰিব পাৰিব। আমাৰ মাজৰে আমাৰ সদস্য টীম টাৱাঙৰ সদস্য দিনটোৱে আমাৰ পইচা উইথড্ৰ কৰিছা তুমি? কিবা প্ৰব্লেম পাইছা নেকি? ধুনীয়াকৈ পইচা লাগিছে ন? তাৰমানে পইচা কেছ পইচা আমি এভেইলেবল তাৰমানে পাম নহয়, পইচা দৰকাৰ ৰৈ পেলাই আহিলে মই অকণমান জেগাটুকুৰা ৰৈ পেলাই মোৰ লাগিলে ইমান লাইভলি জেগাটুকুৰা, মানুহবিলাক ইমান জীৱন্ত, পোৱালিবিলাক ইমান মৰম লগা, ইয়াত যিবিলাক ল'ৰা ছোৱালী আছে আৰু মানে বহুতো বাহিৰা মানুহে ভৰ্তি হৈ আছে ইয়াত। মানে বেছিভাগ মানুহ হয় টাৱাঙলৈ আহিছে আৰু কিছুমান টাৱাঙৰ পৰা ঘূৰি আহিছে, আৰু যিবিলাক মানুহে ধৰি লওক ইয়ালৈ আহিছে কিবা এটা বজাৰ কৰিছে, স্থানীয় শাক পাচলিয়ে হওক বা ঠাণ্ডাৰ সাজপাৰে হওক বা জোতা চেণ্ডেল যথেষ্ট পৰিমাণে বজাৰখনত আছে। বস্তুবোৰ অকণ দাম বেছি যদিও কিনিব পাৰি এটা কাৰণেই যে সৰু চহৰখনৰ মানুহবিলাকে এই বজাৰখনৰ জৰিয়তেই তেওঁলোকে জীয়াই আছে। গতিকে ইয়ালৈ আহিলে কিবা এটা নিকিনাকৈ নাথাকিব। আৰু তাৰ উপৰি আটাইতকৈ ডাঙৰ কথা, এই বজাৰখনলৈ আহিলে মানে ইয়াৰ পৰা তেজপুৰলৈ যোৱা, গুৱাহাটীলৈ যোৱা গোটেই সংযোগবিলাক ইয়াতে আছে। পইচা উলিয়াবলৈ হ'লে ATM আছে, খাবৰ কাৰণে হোটেল আছে, গাড়ী আমাৰ এতিয়া সৰু প্ৰব্লেম এটা হৈছে, মেকানিকো আমি বিচাৰি পাইছোঁ। গতিকে এই মাৰ্কেটখনলৈ আহিলে কিবা যদি প্ৰব্লেম থাকে, প্ৰব্লেম ইয়াত চল্ভ পাই লওঁ। এই ৰাতি সাঁজ ভাত আমি লজতে খাইছোঁ। কেনেকুৱা লাগিছে এই ভাত? ইমানেই সুন্দৰ পৰিৱেশ ৰাতিপুৱা সময়ত দেখিছোঁ। আপোনাৰ চাৰিওফালে পৰিৱেশটো ভিউটো আপুনি কেতিয়াও তাৰমানে এনেকুৱা নাই দেখা, আৰু যেন ভৱিষ্যতলৈ দেখিম নেদেখিম সেইটো ক'ব নোৱাৰি। কিন্তু বৰ সুন্দৰ লাগিলে থাকি পেলাই। এইখনখন মন্তেশ্বৰী মুখ্য দ্বাৰ। এইফালে আপোনাৰ মন্দিৰ যাব পাৰি, ভিউখিনি চাব পাৰি সুন্দৰকৈ। বিৰাট ধুনীয়া আপোনাৰ হেৰি থকা জেগা। ইয়াত এদিন ৰাতি কটালে ৰাতিপুৱা সময়ত যিখিনি দেখিব সেইখিনি ক'তো তেনেকৈ ঘপকৈ দেখিব নাপাব।
যাব লাগে নহয় সেইবিলে বহুত দূৰ আকৌ টাৱাঙলৈ ইয়াৰ পৰা বহুত দূৰ হয় ন সামৰিছে নেকি আমি দিৰাঙক টাটা কৰিছোঁ আৰু টাৱাং যাম এতিয়া গতিকে কেনেকুৱা লাগে চাওঁচোন 150 কিলোমিটাৰ